Hello friends, মই আজি আপোনালোকক লেটেষ্ট ফোন কিয় ক'লো কাৰণ এই ফোনটো বহুত ফিচাৰ থকা ফোন আৰু সেই বিষয়ে মই আপোনালোকক ক'বলৈ কৈ আছো তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এই লেটেষ্ট ফোনটো হৈছে আপোনাৰ Nokia Minima 21004G ফিচাৰ্ড ফোন হয় Nokia Minima 21004G ফিচাৰ্ড ফোনত C টাইপ চাৰ্জিং পোৰ্ট প্ৰভাইড কৰিছে আৰু এই ফিচাৰ্ড ফোনৰ ৰিয়াৰ সাইডে কেমেৰা সেটআপ দিয়া হৈছে লগতে ফ্ল্যাশ লাইট আছে আৰু এই কেমেৰা সেটআপৰ ঠিককে লেফট সাইডে আপোনাৰ লাউড স্পিকাৰ প্ৰভাইড কৰিছে আৰু এই Nokia ফিচাৰ্ড ফোনৰ ৰিয়াৰ সাইডে Nokiaৰ ব্ৰান্ডিং আছে আৰু এই মোবাইল আপোনাৰ যোনটো এই ফিচাৰ্ড ফোনটো হ্যান্ডেল কৰিবলৈ বহুত ভাল কাৰণ বেলেগ কিপ্যাড ফোনতকৈ বহুত সৰু বনাইছে Nokiaই আৰু এই ফোনটো হ্যান্ডেল কৰিবলৈ বহুত ভাল কাৰণ এটো হাতৰ মুঠিতে থাকি যায় কাৰণ সৰু কাৰণে আৰু এই Nokia Minima নামটো হিকানে হৈছে কাৰণ Minima মানে হল মিনি মানে সৰু আৰু এটা ভাল কাম হৈছে কাৰণ আগতে যিবোৰ কিপ্যাড ফোন ওলাইছিল Nokiaৰ যোনটো সৰু কিপ্যাড ফোন মানে যিবোৰ কিপ্যাড সৰু যোনটো Nokiaৰ যোনটো কিপ্যাড সৰু মোবাইল ওলাইছিল তাতকৈ ইয়াৰ 3.5 ইঞ্চৰ টাচ স্ক্ৰীন ডিসপ্লে প্ৰভাইড কৰিছে মানে স্ক্ৰীন টাচ হয় আগতে যিবোৰ কিপ্যাড ওলাইছিল Nokiaৰ হেবোৰ আপোনাৰ স্ক্ৰীন টাচ দিয়া হোৱা নাছিল কিন্তু এবাৰ যোনটো Nokia প্ৰভাইড কৰিছে যোনটো ফিচাৰ্ড ফোন তাত আপোনাৰ 3.5 ইঞ্চৰ টাচ স্ক্ৰীন দিয়া হৈছে এই ফোনটো হৈছে কিপ্যাড ফিচাৰ থকা ফোন হয় আৰু এই ফোনটো Nokia সোনকালে লঞ্চ কৰিবলৈ গৈ আছে আৰু যোনটোৰ এই ফিচাৰ্ড ফোন যোনটো কেমেৰা সেটআপ তাত আপুনি প্ৰাইমাৰী সেন্সৰ 3 মেগাপিক্সেলৰ পাব আৰু এই ফিচাৰ্ড ফোনৰ লেফট সাইডে আপোনাৰ সিম ট্ৰে প্ৰভাইড কৰিছে আৰু তাৰ যোনটো চাৰ্জিং পোৰ্ট আছে মানে যোনটো ফিচাৰ্ড ফোনৰ যোনটো চাৰ্জিং পোৰ্ট আছে তাৰ ঠিককে আপোনাৰ ৰাইট সাইডে তাত মাইক্ৰোফোন প্ৰভাইড কৰিছে Nokiaই এই Nokia 21004C ফিচাৰ্ড ফোনৰ যোনটো কেমেৰা সেটআপ আছে ঠিককে হে কেমেৰা সেটআপ ৰাইট সাইডে LED ফ্ল্যাশ পাব আৰু এই ফিচাৰ্ড ফোনত যোনটো ৰাইট সাইডে তাত আপুনি ভলিউম কন্ট্ৰোল পাব আৰু Nokia বহুত ডাঙৰ কাম এটা কৰিছে আগতে যিবোৰ কিপ্যাড ফোন ওলাইছিল Nokiaৰ তাত আপোনাৰ যোনটো কিপ্যাড মেটেৰিয়েল হেতাত অকল ৰাবাৰ ইউজ কৰিছিল নহলে তাত প্লাষ্টিক ইউজ কৰিছিল কিন্তু এবাৰ যোনটো এই ফিচাৰ্ড ফোন ওলালে Nokiaই তাতে স্টেইনলেছ ষ্টিল ইউজ কৰিছে মানে যোনটো কিপ্যাড তাত সেই মেটেৰিয়েলটো ইউজ কৰিছে আপোনাৰ স্টেইনলেছ ষ্টিল এই Nokia 21004G যোনটো ফিচাৰ্ড ফোনত আপুনি এতিয়া মোৰ ভিডিঅ'টো যোনটো মোবাইলে চাই আছে নিশ্চয় আপুনি স্মাৰ্টফোনে চাই আছে আৰু এই স্মাৰ্টফোনৰ নিচিনাই ফিচাৰ্ছ পাব আপুনি এই যোনটো Nokia Minima 21004G যোনটো ফিচাৰ্ড ফোন ঠিক তেনেদৰে স্মাৰ্টফোনৰ যেনেকুৱা ফিচাৰ্ছ ঠিক তেনেদৰে ইয়াত ফিচাৰ্ছ পাব আৰু Nokia বৰ্তমানলৈকে ইয়াৰ কিমান বেটাৰী mAh সেই mAhৰ বিষয়ে এতিয়ালৈকে Nokiaই কোৱা নাই বা প্ৰকাশ কৰা নাই যে কিমান বেটাৰী mAh হ'ব পাৰে ইয়াত নিশ্চয় মই এক্সপেক্টেশনৰ মতে ইয়াত নিশ্চয় 1500 mAh নহলে 1500 পৰা 2000 mAh লৈকে প্ৰভাইড কৰিব নিশ্চয় মই খালি এক্সপেক্ট কৰিছো আৰু এই Nokiaৰ যোনটো ফিচাৰ্ড ফোনত কায়োছ দিয়া হৈছে মানে কাই অপাৰেটিং সিস্টেম এই ফিচাৰ্ড ফোনত প্ৰভাইড কৰিছে এই Nokia Minima 21004G ফিচাৰ্ড ফোনটোৰ লঞ্চিং ডেট কেতিয়া ভাৰতত আৰু ইয়াৰ প্ৰাইস কিমান ইণ্ডিয়াত এতিয়ালৈ Nokiaই এটো বিষয়ে মেনশন কৰা নাই কেতিয়া কৰিব আৰু এই Nokiaৰ ফিচাৰ্ড ফোনটো 2 বা 3 মাহৰ ভিতৰতে ভাৰতত ৰিলিজ কৰিব Nokiaই আৰু মোৰ এক্সপেক্টেশনৰ মতে এই Nokia যোনটো ফিচাৰ্ড ফোন ইয়াৰ প্ৰাইস 5000 আপ টু 5000 আপ টু 8000 লৈকে ইয়াৰ প্ৰাইস হ'ব পাৰে মোৰ এক্সপেক্টেশনৰ মতে আৰু আপোনালোকৰ যদি এক্সপেক্টেশন থাকে ইয়াৰ প্ৰাইস কিমান হ'ব পাৰে মানে Nokiaৰ যোনটো ফিচাৰ্ড ফোন ইয়াৰ প্ৰাইস কিমান হ'ব পাৰে নিশ্চয় জনাব মোৰ কমেন্টত মানে মোৰ এই ভিডিঅ'টোৰ তলত কমেন্ট কৰি জনাব ইয়াৰ প্ৰাইস কিমান হ'ব পাৰে এই ফিচাৰ্ড ফোনটোৰ তো আজিলৈ ভিডিঅ' ইমান আছিল যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব মোৰ টেকন'লুপাৰ্ছ ইউটিউব চেনেলটো আৰু যদি এই Nokiaই যদি ইয়াৰ প্ৰাইস যদি লিক কৰে মই যদি কোৱাত লিকড পাও মানে প্ৰাইসটো ইয়াৰ কিমান মই লগালগ এই বিষয়ে মই ভিডিঅ' বনাম আৰু আপোনালোকে যোনটো সাবস্ক্ৰাইবৰ যোনটো বেল আইকন ক্লিক কৰি থৈ দিব মই তেতিয়া আপোনালোকে সোনকালে এই নটিফিকেশনটো পাই যাব মই যদি এই বিষয়ে মই যদি ভিডিঅ' বনাও আপোনালোকে সোনকালে পাই যাব তো ভিডিঅ' মানে আছিল ওকে বাই